নমস্কাৰ এইচপি ব্লগছ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ নতুন ভিডিঅ' আপোনালোকৰ বাবে। ভিডিঅ'টো চোৱাৰ আগতে যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে। আহক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বন্ধুসকল, ফাইনেলি ৰিজাল্ট আহি গ'ল SSC GDৰ। বৰ্তমান আপোনালোকে চাব পাৰিব অফিচিয়েল ৱেবছাইটত কিমান কেটেগৰী কিমান কাট অফ গৈছে আপোনালোকে নিজে চাব পাৰিব। এইটো তলৰ পিনে স্ক্ৰল ডাউন কৰিব, এডভাৰটাইজ যোনটো ৰিজাল্টৰ কাট অফৰ লিষ্ট সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব। এইটো ফিমেল কেটেগৰী। আমাৰ অসমৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ আপোনালোকৰ EWSৰ গৈছে 40.04 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ SCৰ গৈছে 41.15 আৰু SC জেনেৰেল ডিষ্ট্ৰিক্টৰ 45.01 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ STৰ 44.05 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ 46.45 আৰু OBC গৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 43.66 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ OBCৰ গৈছে 48.80 আৰু URৰ গৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ 48.13 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ গৈছে 52.05। অৰ্থাৎ ফিমেল কেটেগৰী এইবিলাক কাট অফ গৈছে আৰু আমাৰ ল'ৰাৰ কাৰণে কিমান কাট অফ গৈছে এইটো দেখাই আছোঁ। তলৰ পিনে গৈ থাকিব, ইয়াতে দেখা পাইছে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ EWSৰ আৰু 40.01 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ গৈছে 41.28 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ SCৰ গৈছে 42.80 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ SCৰ গৈছে 47.57 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট STৰ গৈছে 44.482 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ গৈছে 47.27 আৰু Assamৰ গৈছে 34.84 আৰু OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে 43.97 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ গৈছে 48.81 আৰু EWRৰ মানে জেনেৰেল কেটেগৰী আপোনালোকৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ গৈছে 50.06 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ 56.18 অৰ্থাৎ বেছি কাট অফ যোৱা নাই। আপোনালোকে ফিজিকেল দিব পাৰিব। কেণ্ডিডেট লিষ্টখন আপোনালোকে অফিচিয়েল ৱেবছাইট ssc.nic.in গৈ আপোনালোকে নিজে ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।